নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'টো দেখি নিশ্চয় গম পাইছে, এইটো বিহাৰী সম্প্ৰদায়ে লোকে পালন কৰা ছট পূজা, যিটো অলপতে হৈ গ'ল। আৰু মই এই ভিডিঅ'টো কৰি ৰাখিছিলোঁ, কিন্তু মই সময়ত দিব নাপালোঁ, তাৰ বাবে মই দুঃখিত। মই আছোঁ বৰ্তমান শ্বিলঙৰ BSF কেম্পত। আৰু এই কেম্পৰ ভিতৰত আমাৰ ছট পূজাটো কেনেকৈ তেওঁলোকে মানিলে, তাকে মই আপোনালোকক সাধাৰণ এটা সৰু ভিডিঅ' এটা কৰি ৰাখিছোঁ দেখুৱাবলৈ। অইনবাৰ সকলোৱে মিলি, বিহাৰী সম্প্ৰদায়ৰ সকলোৱে মিলি ইয়াতে ছট পূজা মানে ইয়াতে ব্যৱস্থা কৰি দিয়া হয় ডিপাৰ্টমেণ্টৰ পৰা, কিন্তু এইবাৰ ওপৰৰ পৰা নিৰ্দেশ আহিছে সকলোৱে নিজা নিজিকৈ কেনেকৈ পাৰে কৰিবলৈ দিছে। আৰু সেয়েহে মোৰ ওচৰত থকা দুটা পৰিয়ালে এনেকৈ ছট পূজা মানিছে, তাকে মই আপোনালোকক দেখুৱাই যাম। আপোনালোকে ইয়াৰ কাৰণে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। এই পূজাটো ল'ৰা ছোৱালীৰ কাৰণে কৰে তেওঁলোকে, আৰু যিসকলৰ ল'ৰা ছোৱালী নাই তেওঁলোকে নকৰে, আৰু যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকে বাধ্যতামূলক কৰিবই লাগে, কৰাটো ভাল। নদীৰ ঘাটত এই পূজাটো হয়, সকলোৱে মিলি নদীৰ ঘাটৰ এনেকৈ পূজা তেওঁলোকে সম্পন্ন কৰে। কিন্তু ইয়াতেনো নদী ক'ত পাব, ইয়াতে অকণমান তেনেই তেওঁলোকে ভাবি লৈছে নদীৰ ঘাট বুলি, আৰু তেনেকৈ অকণমান ব্যৱস্থা কৰি লৈছে। গতিকে এয়া তেওঁলোকে পূজা কৰি আছে তেওঁলোকৰ ভাষাত গীত পৰিৱেশন কৰি আছে এগৰাকীয়ে। বেছি মানুহ হোৱা নাই, কাৰণ মানা কৰি দিছে। দুটা পৰিয়ালে কৰিছে, ইয়াতে ওচৰতে 2-3টা পৰিয়ালে চাবলৈ আহিছে। আমি ইজনে আনৰ সম্প্ৰদায়ৰ উৎসৱবোৰ সন্মান দিয়াটো অতিকৈ প্ৰয়োজন, দায়িত্ব বুলি ভাবিব লাগে। আমি সকলোৱে মিলি থাকিব লাগে। আমি ইয়াতে বিভিন্ন সম্প্ৰদায়ৰ লোক আছোঁ, আৰু সকলো সম্প্ৰদায়ৰ উৎসৱবোৰ সন্মান জনোৱাটো অতিকৈ আৱশ্যক, আৰু এনে কৰাটো সকলোৱে উচিত। গতিকে চাই যাওকচোন ভিডিঅ'টো মোৰ লগত, তেওঁলোকে কি কৰিলে, কেনেকৈ। आप इसके कुछ गाना गा दीजिए आपके।
मैया के जाई भर के करा के जाई आना रहोई रे बजैया आई भर छठी मई के जाई छठी मैया करेली बरतिया आई डलू नहीं के जाई डलू नहीं के जाई। ठीक है, आप कुछ बोलो, आप भी कुछ बोलो, कुछ बोल लो, कुछ भी नहीं होगा तो अब यूट्यूब पे छोड़ेगी क्या? बेटा और बेटी के लिए करते हैं, हम लोग खुशी के लिए हम लोग सब पूजा करते हैं। कब से भूखा रहना पड़ता है? 3 दिन तक। ठीक है, थैंक यू दीदी, थैंक यू दीदी। वो निकल गया, ये दोनों कटर जुड़े हैं।